হেল্ল' এভৰিৱান, আজি মই কেইখনমান তেল পিঠা বনালোঁ চাহৰ লগত খোৱাৰ কাৰণে। তো মাক ক'লে পিঠাগুড়ি আছে অলপমান, পিঠা তেল পিঠাকে বনা। তো মই অলপমান আটা দিছোঁ পিঠাগুড়িখিনি, আৰু গুড় নাছিলে, গুড়ৰ জেগাত মই চেনি ব্যৱহাৰ কৰিছোঁ। চেনি দি এইকেইখনত বনালোঁ। তো সন্ধিয়া খোৱাৰ কাৰণে একো নাছিলে, তো দোকানৰ পৰা আৰু কি আনি খাব। তো মাক ক'লে পিঠাগুড়ি আছে, তাকে পিঠা বনা। তো সেইকাৰণে মই কেইখনমান পিঠা বনাই ল'লোঁ। আপোনালোকে জনাবচোন কমেণ্ট কৰি, চেনি দি তেল পিঠা বনাই খাইছেনে নাই। চাব পাৰে কি ধুনীয়াকৈ ফুলি উঠিছে। কেইখনমান হৈছে, বেছি নাছিলে, পিঠাগুড়ি অকণমানেই আছিলে। তো এতিয়া ৰঙা চাহৰ লগত মাহঁতে গাখীৰ চাহ দি খালে, তো মই গাখীৰ চাহ নাখাওঁ, তো সেইটোৰ কাৰণে ৰঙা চাহ। পিঠাকেইখন নৰম হৈছে। এতিয়াতো মই গৰম গৰম খাই আছোঁ। যদি মানে পিছতো খোৱা হয়, ঠাণ্ডা হৈ যায়, তেতিয়াও মানে নৰমেই থাকে পিঠাকেইখন। যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে, তো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু লগতে মোৰ পেজটো ফ'ল' কৰি দিব। আজিৰ কাৰণে বাই বাই।